এইটো তাই মেডিকেলতে মাৰিছিলোঁ জন্ম হোৱাৰ পাছতেই আৰু 3খন চামুচ এতিয়া নিপিন্ধাওঁ বুলি ভাবিছোঁ। মই এইটো কালাৰৰ এযোৰ কাপোৰ এম্ব্ৰইডাৰী কৰিব দি থৈছোঁ, সেই গতিকে তাই আৰু মই দুটাই মেটচিং। এভৰিৱান গুড মৰ্ণিং, কি খবৰ সকলোৰে? মই বৰ্ণালী সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি লৈ আহিছোঁ মই আপোনালোকৰ বাবে কেইটামান গিফ্টছ। আৰু সেইকেইটা যিহেতু মোৰ ছোৱালীৰ 9 তাৰিখে অন্নপ্ৰসন্ন আছিল আৰু অলৰেডি সেইটো ভিডিঅ' বাৰু মই আপলোড কৰিছোঁ, যদি কোনোবাই চোৱা নাই চাব মোৰ চেনেলটোত গৈ পেলাই। আৰু আজি মই লৈ আহিছোঁ তাৰে কেইটামান গিফ্ট, যোনকেইটা ভাবিছোঁ সকলোকে দেখাওঁ বুলি আপোনালোকৰ লগত। আৰু ঘৰৰ মানুহক সকলোকে দেখুৱালোঁ, চালে বাৰু অকল আপোনালোকক দেখুৱাবলৈ বাকী আছে, ভাবিলোঁ আজি এইকেইটা দেখাই দিওঁ। আৰু এইফালে সকলোবোৰ পৰি আছে, পূৰা খেলি মেলি হৈ আছে। আপোনালোকক দেখাই পেলাইহে এইবোৰ মই ঠান ঠিন কৰিম বুলি ভাবিছোঁ, সেইবাবে এইবোৰ এনেদৰে থৈ দিছোঁ। আৰু আজি সময় পাইছোঁ যিহেতুকে, সেইবাবে ভাবিলোঁ ভিডিঅ'টি বনাই দিওঁ, নহয় জানো? তেন্তে ভিডিঅ'টি চাব শেষলৈকে আৰু শেষত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু প্লিজ বেয়া কমেণ্ট নকৰিব, যিহেতু আপোনালোকে মোৰ জীৱনৰ এটা অংশ হৈ পৰিছে। যিহেতুকে সকলোকে, ঘৰৰ সকলোকে যেনেদৰে সকলোবোৰ কথা শ্বেয়াৰ কৰোঁ, ঠিক তেনেদৰে আপোনালোকৰ লগতো মই সকলোবোৰ কথা শ্বেয়াৰ কৰোঁ। আপোনালোকে যাতে কোনেও মোক বেয়া কমেণ্ট নকৰে। তেন্তে ব'লক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু প্ৰথমতে দেখাইছোঁ এযোৰ কাঁহী বাতি। এইযোৰ আনিছিলে মোমায়েকে, আৰু যিহেতু মোমায়েকে ভাত খুৱাব লাগে, সেই গতিকে মোমায়েকৰ ফালৰ পৰা এযোৰ কাঁহী বাতি, এটা ঘটি আৰু এইফালে এটা গ্লাছ, এইটো গ্লাছ আৰু এখন চামুচ আৰু এটা বাতি আৰু এখন কাঁহী, এইকেইটা। তাৰপাছত প্ৰথমতে মই কাঁহী বাতিখিনি দেখাই লওঁ, তাৰপাছত মই কাপোৰবোৰ দেখামগৈ বাৰু। তাৰপাছত উঠিছে দুটা ঘটি আৰু এয়া 3খন চামুচ। তাৰপাছত উঠিছে গ্লাছ 4টা, দুটা হৈছে তামৰ আৰু দুটা হৈছে এইফালে কাঁহৰ। এইকেইটা যিহেতু গ্লাছ 5টামানেই হ'ল মোমায়েকে দিয়া, তাৰে এটাত পানী খুৱাব লাগিব, অকণমান ডাঙৰ হৈ লওক। তাই বাৰু এতিয়া গ্লাছত পানী খাব পৰা হোৱা নাই, সেই গতিকে এইকেইটা এতিয়া নালাগে, যেতিয়া খাব পৰা হ'ব তেতিয়া এটা উলিয়াব লাগিব। তাৰপাছত বহুত গধুৰ। তাৰপাছত উঠিছে এইখিনি কাঁহৰ কাঁহী বাতি। ইয়াত উঠিছে এটা বানবাতি, তাৰপাছত উঠিছে বাতি ইয়াত আছে 10টা, টোটেল 10টা আছে। তাৰপাছত কাঁহী হৈছে 6খন, সৰু সৰু এইখিনি তাই ভাত খাব পৰাকৈ। যিহেতু কেইবাখনো উঠিছে খাবলৈ, যিহেতু এখনেই লাগে, সেই গতিকে বাকীবোৰ থৈ দিব লাগিব, অকল এখন উলিয়ালেই হ'ব। মই ইয়াৰ আটাইখিনিৰ ভিতৰত ভাবিছোঁ এইখন যিহেতু অকণমান ডাঙৰ, সেই গতিকে এইখনতে খুৱাম বুলি ভাবিছোঁ। ইয়াৰ কাঁহী উঠিছে মুঠতে 6খন। তাৰপাছত কাপোৰ বহুত উঠিছে, আৰু কাপোৰ এইকেইটা বাৰু আমাৰ ফালৰ পৰা আনিছিলোঁ। এইকেইটা তাই অন্নপ্ৰসন্নত পিন্ধা বুলি, যিহেতু বহুত গৰম হৈছিলে, বহুত ৰ'দ দিছিলে, সেই গতিকে একদম কোমল, একদম ছফ্ট কাপোৰৰ কেইটামান ফ্ৰক আনিছিলোঁ। এইটো এটা আৰু হৈছে এইটো এটা, এইকেইটা আমি আনিছিলোঁ। বাকী এইবোৰ উঠিছে, এইটো এটা খুব মানে কোমল কটনৰ ছফ্ট কাপোৰ হয়। এইটো এটা, তাৰপাছত এইটো এটা, তাৰপাছত এইটো। ইমান ধুনীয়া লাগিছে ন, কালাৰটো ইমান ধুনীয়া আৰু একদম কোমল হয়, একদম গেঞ্জি কাপোৰৰ, পিন্ধি খুব আৰাম পাব তাই। তাৰপাছত এইবোৰ সকলোবোৰ ফ্ৰকে উঠিছে, কিন্তু অকণমান ডাঙৰ ডাঙৰ। তাই বাৰু এতিয়া পিন্ধিব নোৱাৰিব, যিহেতু তাই সৰু হৈ আছে, অকণমান দীঘল আৰু মোৰ দীঘলকৈ পিন্ধালে একদমেই ভাল নালাগে, অকণমান শ্বৰ্ট হ'ব লাগে ফ্ৰকবোৰ, সেই গতিকে। আৰু এইকেইটি বাৰু তাই এতিয়া পিন্ধিবলৈ পাৰিব। এইটো চাওকচোন ইমান মৰম লাগিছে। এইটো অকণমান ডাঙৰ হ'লে পিন্ধিব পাৰিব। আৰু এইটো খুব ভাল লাগিছে মোৰ, আৰু কাপোৰটো মানে খুব কোমল আৰু পিন্ধি তাই খুব আৰাম পাব।
যিহেতু সৰু ল'ৰা ছোৱালী অকণমান কোমল কোমল কাপোৰৰ পিন্ধাব লাগে, যিহেতু অকণমান নেটৰ হ'লে দিগদাৰ পায় আৰু পিন্ধি সিহঁতে কমফৰ্টেবল ফিল নকৰে, সেই গতিকে এইটো খুব মৰম লাগিছে ফ্ৰক। আৰু এইটো অকণমান ডাঙৰ হ'ব লাগিব। এয়া যিহেতু ঠাণ্ডা দিন তাই পিন্ধিব পাৰিব আৰু ঠাণ্ডা দিনত এইটো অকণমান নেটৰ হয়, পিন্ধি এতিয়া কমফৰ্টেবল ফিল নকৰিব। আৰু গেঞ্জি কাপোৰৰ মৰম লাগিছে এয়া। আৰু এযোৰ হৈছে এইটো টপ আৰু ইয়াৰ লগত আছে এটা জিন্স, জিন্স পেণ্ট এয়া। আৰু এইযোৰ ইমান মৰম লাগিছে আৰু কালাৰটো চাওকচোন, কালাৰটো ইমান ধুনীয়া আৰু লগত আছে এটা স্কাৰ্ট এয়া। ইমান ধুনীয়া লাগিছে এইযোৰ তাই বাৰু এতিয়া পিন্ধিব নোৱাৰিব, অকণমান ডাঙৰ হ'ব লাগিব, খোজকাঢ়িব পাৰিলেহে তাই পিন্ধিব পাৰিব। তাৰপাছত আৰু এইযোৰ আছে স্কাৰ্ট চাৰ্ট, এইযোৰ এয়া। এইটো হৈছে টপ আৰু স্কাৰ্টটো হৈছে এয়া। এইটো ইমান মৰম লাগিছে আৰু এইফালে আগফালে দুটা বুটাম আছে এইযোৰ। বাকী আৰু বহুত আছে। এইটো এটা ফ্ৰক, এইটো ইমান মৰম লাগিছে। আৰু এইটো এটা ফ্ৰক, এইটো খুব ধুনীয়া লাগিছে। এইবোৰ বাৰু এতিয়া পিন্ধিব পাৰিব তাই, এইটো শ্বৰ্ট অকণমান। আৰু এটা পেণ্ট উঠিছে এয়া। আৰু এটা ফ্ৰক, এইটো এটা বগা ৰংটো এনেও খুব ভাল লাগে, এইটো বগা ইমান ধুনীয়া লাগিছে। আৰু উঠিছে গেঞ্জি কাপোৰৰ ফ্ৰক, এটি আৰু এইযোৰ উঠিছে, এইটো অকণমান ডাঙৰ হৈছে বাৰু এইযোৰ। আৰু লগত আছে এইটো পেণ্ট। আৰু উঠিছে কেইটামান গেঞ্জি, এইটো এটা 3টামান গেঞ্জি উঠিছে, 4টা উঠিছে। এইটো এটা, বাকী এইযোৰ চুট উঠিছে। এইটো হৈছে টপটো আৰু এইটো হৈছে পেণ্টটো। বাকী টিকলা পেণ্ট কেইটামান উঠিছে এইকেইটা এয়া। এইটো এটা আৰু এইটো এটা। খুব ধুনীয়া লাগিছে পেণ্টকেইটা, ইমান মৰম লাগিছে আৰু কোমল হয়, পিন্ধি খুব ভাল পাব তাই। আৰু এইটো হৈছে এটা টপ, যোনটো আমাৰ ঘৰত নানী এজনী আহে, তাই চাউল দাউল জাৰিবলৈ কিবাকিবি কৰিবলৈ আহে, তাই দিছে। ইমান ধুনীয়া লাগিছে নহয়, আনিবলৈ জানিছে, ইমান মৰম লাগিছে আৰু মানে পিন্ধিও ভাল পাব তাই এতিয়া গৰমত যিহেতু। এইফালে আছে আৰু উঠিছে এটা কফি কাপ এইটো। তাৰপাছত আৰু উঠিছে বেবী শ্বট উঠিছে কেইটামান, এইটো এটা আৰু এইটো এটা। টোটেল 4টা উঠিছে। আৰু উঠিছে এটা বাথটাব গা ধুবৰ কাৰণে, এইটো মোৰ সৰু মাহীয়ে দিছে, তাই এনাইকে দিছে, সৰু এনাইকে। এইটো এতিয়ালৈকে বাৰু গা ধোৱা নাই, গা ধুৱাব লাগিব লাহেকৈ। আৰু এটা বস্তু দিছে যোনটো মোক খুব ভাল লাগিছে, তাই মাহীয়েকে দিছে এইখন এয়া। তাই কেইখনমান ফটো, এইটো তাই মেডিকেলতে মাৰিছিলোঁ জন্ম হোৱাৰ পাছতেই। আৰু এইবোৰ এমহীয়া 2মহীয়া তেনেকৈ খুব ভাল লাগিছে। চাওকচোন ইমান ধুনীয়া লাগিছে নহয় ফটোকপি। মানে এইটো মোৰ আটাইতকৈ ভাল লগা গিফ্ট হৈছে, এইটো খুব ভাল লাগিছে। বাকী সকলো গিফ্টেই ভাল লাগিছে বাৰু, কিন্তু এইখন মোৰ আটাইতকৈ বেছি ভাল লাগিছে। আৰু উঠিছে 5ডাল ৰূপৰ চেইন, ইয়াত 2ডালত লকেট আছে আৰু 2ডালত নাই বাৰু। ইয়াত আছে এটাত ওম, শিৱ আৰু এটাত আছে গণেশ, এইকেইডাল। আৰু এটা ফ্ৰক উঠিছে, এইটো দেখাবলৈকে পাহৰিছিলোঁ। এইটো মই এতিয়া নিপিন্ধাওঁ বুলি ভাবিছোঁ। মই এইটো কালাৰৰ এযোৰ কাপোৰ এম্ব্ৰইডাৰী কৰিব দি থৈছোঁ, সেই গতিকে তাই আৰু মই দুটাই মেচিং পিন্ধিম বুলি এই ফ্ৰকটো মই থৈ দিম বুলি ভাবিছোঁ। আৰু ইয়াৰ ওপৰত আছে এটা ৱাছকোট। আজি ইমানখিনিয়ে আছিলে অন্নপ্ৰাশনৰ গিফ্ট। কেনেকুৱা লাগিলে জনাব, দেখুৱালোঁ আপোনালোকক। যদিহে ভাল লাগে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব, আপোনালোকৰ বন্ধুবৰ্গৰ লগত কমেণ্ট এটা কৰিব কেনেকুৱা পালে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো দবাই অল কৰি দিব, তেতিয়াহে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে টাইমমতে পাই থাকিব। তেন্তে আজিলৈ আহিলোঁ, আকৌ আহিম নতুন ভিডিঅ'ৰ সৈতে।